Good morning সকলোকে কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালেই আছে আৰু আজি মই বহুত দিনৰ মূৰত পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি ভাবিলোঁ ব্লগটো মই বনাওঁ কেলেকৈ আজি মই এতিয়া যাবলৈ ওলাইছোঁ মন্দিৰলৈ আৰু তো বাকীখিনি আপোনালোকৰ পিছত দেখুৱাই আছোঁ এতিয়া মই ফটাফট গৈ পেলাই গাটো ধুই আহোঁ তাৰপিছত আকৌ লগ পাই আছোঁ দেই এইপিনে বাহিৰত ইছৰাম কেনেকুৱা কুঁৱলী দিছে চাওকচোন মানে পুৰা ধোৱা নিচিনা হৈ আছে আজি 2-3 দিন হ'ল নেকি এনেকুৱা ঠাণ্ডা মানে ঠাণ্ডাটো অকণ বেছিকৈ পৰিছে মানে তো মই ধুনীয়াকৈ ওলাই মেলি এতিয়া আহি আছোঁ মন্দিৰলৈ মানে কি হ'ল বহুত দিন ধৰি ক'তো নামঘৰ মন্দিৰলৈ যোৱাই নাই মানে তাৰপিছত সেইকাৰণে বোলো ভাবিলোঁ কি আজি পটককৈ গৈ পেলাই আহোঁগৈ আৰু ৰাতিপুৱা গৈ কিবা এটা ভাল লাগে এনেকৈ গ'লে মানে সেইকাৰণে একদম পুৰা ৰাতিপুৱা আহিছোঁ আৰু এতিয়া আকৌ মোৰ কলেজো আছে ইয়াতে চাকি যোগাৰখিনি লৈ ল'ম আৰু মই আহিলোঁ মহাভৈৰৱলৈকে আৰু যিহেতু ওচৰতে হয় ন সেইকাৰণে ইয়াতে আৰু আহিও ভালেই লাগে আৰু এইপিনে সেয়া ধুনীয়াকৈ মই গোটেই যোগাৰখিনি লৈ লৈছোঁ তাৰপিছত ইয়াতে আহি চাকি জ্বলালোঁ আৰু ওচৰে পাঁজৰে মানুহ আছেই দেই তাৰমানে কি হৈছে কি ৰাতিপুৱা সোনকালে আহিছোঁ যদিও বাকী মানুহো তাৰমানে তেনেকৈ সোনকালে আহিছে মানে ৰাতিপুৱা মানে বহুতেই মানুহ হৈছে আপুনি আগতে পাৰ চৰাইবোৰ চাওকচোন কেনেকৈ পৰি আছে আৰু কি হয় ৰাতিপুৱা বুলি নহয় আচলতে মন্দিৰ বা নামঘৰলৈ আহিলে চাবলৈ মনটো কিবা এনেই ভাল লাগি থাকে ইপিনে সেয়া ভিতৰত একদম বহুতেই মানুহ আৰু ধুনীয়াকৈ মই চাকি তাকি জ্বলাই ল'লোঁ আৰু এতিয়া অকণ টাইম বহি পেলাই ঘৰলৈ যামগৈ আৰু ভগৱানৰ ওচৰলৈ যোৱাৰ কিবা শান্তিটোৱে বহুত বেলেগ নামঘৰলৈ বা মন্দিৰলৈ যেতিয়া যাম বুলি মনত ভাৱ এটা লৈ থকা হয় তেতিয়াৰ পৰা কিবা মনটো বহুত শান্তি নিচিনা লাগি থাকে হয় নাই বাৰু ক'বচোন আৰু মোৰো তেনেকুৱা হয় মানে আৰু তাৰপিছত সেইপিনে ছোৱালী মানুহ যেতিয়া ফটোটো সেইখন উঠিব লাগিব হয় নহয় তাৰপিছত তেনেকৈ ময়ো সেয়া ধুনীয়াকৈ ফটো দুখনমান উঠি ল'লোঁ তাৰপিছত মানুহো আছে ন লাজো লাগে অকণমান সেইপিনে সেয়া মানুহটো পূৰা আহিয়ে আছে আৰু এতিয়াতো আহিব এদিনততো আৰু বেছিয়ে হয় মানুহবোৰ আৰু ধুনীয়াকৈ টমটমত উঠি পেলাই এতিয়া ৰুমলৈ বুলি আহিছোঁ নামঘৰৰ পৰা আহি পেলাই এতিয়া মই ধুনীয়াকৈ কলেজ আছে যিহেতু গতিকে ওলাই লৈছোঁ কলেজলৈ যাবলৈ বুলি মানে আমাৰ ক্লাছ আছে 12টাৰ পৰা তো ধুনীয়াকৈ পামগৈ আৰু তাৰপিছত এতিয়া যিহেতু একোৱেই নাই খোৱা কালি ৰাতিও মই একো নাখালোঁ মানে ভাল নালাগে ন তেনেকৈ আৰু সেইকাৰণে ৰাতিপুৱা এতিয়া একো নাই খোৱা গতিকে ফটাফট আহি পেলাই ভাত বনালোঁ এতিয়া ফটাফট খাম খাই পেলাই কলেজলৈ যাম বাকী আপোনালোকে চাই থাকিব আৰু ভাতকেইটা খায়ে মুখত আমলখি এটা ভৰাই লৈ পেলাই এতিয়া মই গৈ আছোঁ কলেজলৈ আৰু মোৰনো আৰু কি আৰু অকলে গৈ আছোঁ যিহেতু খোজকাঢ়ি এনেও ঠাণ্ডা ন ধুনীয়া ৰ'দটো পৰি আছে মজাই বেলেগ আৰু কলেজখন মানে ওচৰতে হয় আৰু সেইটো কাৰণে খোজকাঢ়ি আহিলেও হৈ যায় আৰু চলি যায় মানে এনেও মেচামেচি টমটমত কেলৈ যাওঁ হয় নাই বাৰু টমটমত দিয়া মই 40 টকা 30 টকা 20 টকাৰ ভাড়াটোৱে মই এতিয়া বেলেগ ল'ব পাৰিম আলু 1 কেজি কিনিব পাৰিম গতিকে খোজকাঢ়ি যাওঁ স্বাস্থ্যটো ঠিকে থাকিব আৰু এক্সট্ৰাকৈ এক্সাৰচাইজ নকৰিলেও হ'ব হে দোস্ত হাই ইহঁতৰে আৰু কাম বনটো নাই মাকৰ পিছে ঘূৰি ফুৰিছে আৰু মই এতিয়া কলেজৰ পৰা আহিলোঁ তাৰপিছত যিহেতু কলেজ 12টাৰ পৰা আছিলে মানে ক্লাছ 12টাৰ পৰা আছিলে গতিকে মই গৈছিলোঁ 11:45 মানত আৰু তেতিয়া ভাত খাই গৈছিলোঁ ন 11:30 ভাত খাই গৈছিলোঁ সেইটো কাৰণে এতিয়াতো ভোক নাই লগা ইমান হ'লেও তাৰপিছত এতিয়া বাজিছে আপোনাৰ 4:30 গতিকে অকণমান কিবা খাবলৈ মন গৈছে সেইকাৰণে কলেজৰ পৰা আহি এতিয়া মই ধুনীয়াকৈ ওটছ বনাই লৈছোঁ বাকী আৰু আজি ভিডিঅ'টো ইমানলৈকে আছিলে বেলেগ আৰু ইমান একো দেখুৱাবলৈও নহ'ল